সুখ বিচাৰি অতীত তথা ভৱিষ্যতলৈ নাযাব। সুখ কেৱল বৰ্তমানতহে পাব। এই সময়তে প্ৰাণ ভৰি উপভোগ কৰিব। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনো কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়। অপ্ৰিয় যদিও এয়াই সত্য। বিশ্বাস কৰাৰ বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনিও কষ্ট পোৱাটো স্বাভাৱিক। নিজৰ জীৱনক লৈ কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্যই দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। ধাৰ আৰু ভালপোৱা তেওঁকহে দিব লাগে, যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগতেই ভালদৰে ভাবি ল'ব, কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। সৰু ভুল এটাৰ বাবেই সকলোৱে ভাল গুণবোৰ পাহৰি যায়। আপুনি যিমানেই সহজ সৰল হ'ব, আপোনাক মানুহে সিমানেই ঠগ প্ৰবঞ্চনা কৰিব। সেইবাবে ইমান সহজ সৰল নহ'ব। যেতিয়ালৈকে আমি অলপ অলপ বুজিব ধৰোঁ যে জীৱনটো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়। বয়সৰ লগত আগবাঢ়োতে জীৱনত কেতিয়াবা বহুতো বস্তুৱেই পিছ পৰি ৰৈ যায়। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰিলে জিকিবতো নোৱাৰিবই, একো শিকিবও নোৱাৰিব, ওলোটাই সন্মানহে যাব। কেতিয়াও আনৰ মনত কষ্ট নিদিব, কাৰণ দেহৰ আশাত পাহৰিব পাৰে, কিন্তু মনত লগা আশাতবোৰ আজীৱন মনত ৰাখে। আপুনি মোৰ দৰে হ'ব নোৱাৰে, ময়ো আপোনাৰ দৰে হ'ব নোৱাৰোঁ। সেয়ে আনৰ লগত তুলনা কৰি নিজকে দুখ দিবলৈ বাদ দিয়ক। সকলোৱে নিজৰ থানত শ্ৰেষ্ঠ। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। ক'বলৈহে ভাল টকা পইচা সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো কিমান কঠিন। মনত ৰাখিব, যেতিয়া আপোনাৰ বেয়া দিন আহিব তেতিয়া মানুহে আপোনাক সহায় নকৰি আঁতৰি থাকিব। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে প্ৰতিক্ষণে শিক্ষা দি যায়।